বন্ধু বান্ধৱীসকল মই আজি এটা ৰাভা সম্প্ৰদায়ৰ বিয়া কেনেকৈ হয় দেখুৱাম। সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম, শ্বৰ্টকাটভাৱে দেখুৱাম। বেছি দীঘলীয়া নহয়, ভিডিঅ'টো চাই থাকক। এইটো হৈছে কইনাঘৰ। কইনাঘৰৰ পৰা বিদায় মাগিবলৈ লৈছে। মা দেউতাক সেৱা জনাই আৰু ৰাইজক সেৱা জনাই বিদায় মাগিলে। এনেকৈ কান্দি কান্দি দৰা ঘৰলৈ যাবলৈ ওলালে। এয়া গাড়ীত উঠালে দৰা ঘৰলৈ বুলি। আহি পালে দৰা ঘৰত, পতকা ফুটাইছে। এয়া এতিয়া গাড়ীৰ পৰা নমাব, ভিনিয়েকে নমাই। এইটো এই গেটত অলপমান ভৰি হাত ধুব আৰু এই চাউল চিটোৱা প্ৰথাটো আছে। কমকৈ হ'লেও এই প্ৰথাটো মানি চলে। এইটো অলপ ধেমালিও হয়। আজিৰ দিনত এইটো অলপমান ভৰি ধুৱাই দিব লাগে। ভৰি ধুই ধাই ৱেলকাম জনাই, মানে স্বাগতম জনায়। বন্ধু বান্ধৱীসকল, এইটো ঠাই বিশেষে বেলেগ বেলেগ নিয়ম, বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নিয়ম, বেলেগ বেলেগ গাঁৱত বেলেগ বেলেগ নিয়ম। এইটো বিয়াটো আমাৰ ইয়াতে ফুলমালা বিয়া বুলি কয়। মানে এইটো সৰু বিয়া আৰু একদম লাষ্ট বিয়া। এইটোৱে সৰু। তো এইটো ঢোল নাথাকে, খোল নাথাকে, মানে বেণ্ড পাৰ্টি নাথাকে। তো ডাইৰেক্ট ফুলমালা দিব আৰু অলপমান চাউল ছিটাব, তাৰপিছত বিয়া হৈ গ'ল আৰু বিয়া আৰম্ভ হৈছে। এই যে বিয়া হৈ আছে, এই ল'ৰাজন হ'ল মানে ডিউৰী বুলি কয়। অলপ মানে পানী চানী ছিটাব এইবিলাক দৰ্শকবিলাক আৰু লগৰীয়াবিলাক। তো ৰাইজ হৈ আছে, ৰাইজৰ সাক্ষাতত বিয়াখন হৈ আছে। বহুত মানুহ দেখা যায়। বিয়া বুলি ক'লে সৰুই হওক ডাঙৰেই হওক মানুহ ওলায়ে আৰু ফটো তোলাত ব্যস্ত। তো বন্ধুসকল, মই আগতেও কৈছোঁ, আকৌ এবাৰ ক'লোঁ যে বেলেগ বেলেগ গাঁৱত বেলেগ বেলেগ নিয়ম হয়। তো এইখন গাঁৱত এইটো নিয়ম, মানে চাউলটো ছিটাই আৰু namu ikin itu non. চাকি বন্তি জ্বলাই ৰাইজক সেৱা জনাই ৰাইজৰ সাক্ষাতত বিয়াটো সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰে।
বন্ধু বান্ধৱীসকলক চিনাকি কৰাই দিছোঁ দৰাজন বুদ্ধিৰাজ ৰাভা আৰু কইনাজন ৰাধিকা ৰাভা। কইনাজনী ডান্সাৰ আছিল, তো ডান্সটো অলপমান মই দেখুৱাই দি আছোঁ। তো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাব। তো নেক্সট ভিডিঅ' পাব আপুনি এই বিয়াখনৰে পাৰ্টি মানে খানা কেনেকৈ হয়, কি কি চলে সেইবিলাক দেখুৱাব পাব। তো আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।